কিছু চুক্তি বা কিছু বিষয়ত তেওঁলোকৰ মাজত চৰকাৰ আলফাৰ মাজত এক আলোচনা হ'ব 5 বজাত নৰ্থ ব্লকত। আমি অসমবাসী হিচাপে এজন নাগৰিক হিচাপে এই আলোচনাটো আমি বহু আগতে হোৱাটো বিচাৰিছিলোঁ, কিন্তু বেটাৰ লেট দেন নেভাৰ। গতিকে এই আলোচনা প্ৰক্ৰিয়াত ভাৰত চৰকাৰে যি ধৰণে উদ্যোগ লৈছে, অসম চৰকাৰে যি ধৰণে উদ্যোগ লৈছে আৰু আলফাৰো এই গোটটোৱে যি ধৰণে উদ্যোগ লৈছে, মই ভাবোঁ এটা সমস্যাটোৰ এটা ৰাজনৈতিক সমাধানৰ বাট প্ৰশস্ত হ'ব। মই কালিও কৈছোঁ যে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত উগ্ৰবাদত বিশ্বাস কৰা, উগ্ৰপন্থাত বিশ্বাস কৰা সকলো গ্ৰুপ, সকলো শক্তি এই আলোচনাৰ প্ৰক্ৰিয়াৰ মাজলৈ আহিব লাগে। তেতিয়াহ'লেহে আমি এই গোটেই আলোচনাটোক আমি এটা উচিত দিশত আমি আগবঢ়াই লৈ যাবলৈ সফলতা পাব পাৰিম। চাওক, কথাটো হ'ল কি, আলফা বুলি কোৱাৰ লগে লগে আলফা এটা ব্ৰেণ্ড বুলি ক'ব লাগিব। ব্ৰেণ্ড মানে উগ্ৰবাদত বিশ্বাসী আৰু ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন হৈ অসমক স্বাধীন এক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা তেওঁলোকৰ লক্ষ্য। গতিকে আলফা বুলি কোৱাৰ লগে সাধাৰণ জনতাই যে এই যিটো ৰাজনৈতিক তেওঁলোকৰ সংঘাত, তেওঁলোকৰ ভাষাত, মোৰ ভাষাত নহয়, তেওঁলোকৰ ভাষাত যি ৰাজনৈতিক সংঘাত বা বহু বছৰ ধৰি, 100 বছৰ ধৰি অসম উত্তৰ পূৰ্বাঞ্চলক, বিশেষকৈ অসমক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে, অসমক তেওঁলোকে কলনী হিচাপে ব্যৱহাৰ কৰি ভাৰত চৰকাৰৰ প্ৰতি তেওঁলোকৰ যিটো বিষেধকাৰ, এই কথাটো এতিয়া আৰু ইয়াত বহুত বেছি প্ৰাসংগিক নহয়। কাৰণ বহু বছৰ পিছত দেশ স্বাধীন হোৱাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ মূল সুঁতিত স্থান পাইছে। গতিকে আগৰ যিবিলাক ধাৰণা আছিল, নিশ্চিতভাৱে আগত তেনে ধাৰণা আমাৰ বহুতৰে আছিল, কিন্তু আজি এই ধাৰণাটো আজি কি বুলি ক'ম, খুব প্ৰাসংগিক বুলি আজিৰ দিনটোত আমি ক'ব নোৱাৰোঁ। তথাপিও যিহেতু ৰাজনৈতিক সংঘাত এটা চলিছিল, এটা আন্দোলন চলিছিল, 10,000তকৈ মানুহ মৃত্যু হৈছিল, বহুত নিৰপৰাধী শিশু নিহত হৈছিল, মানুহ নিহত হৈছিল। গতিকে মই ভাবোঁ এই সমস্যাটো এটা স্থায়ী ৰাজনৈতিক সমাধানৰ বাট মুকলি হ'ব আৰু পৰেশ বৰুৱা ডাঙৰীয়াও এই আলোচনাৰ মেজলৈ আহিবলৈ মই আহ্বান জনাইছোঁ।